নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞান প্ৰবাহত এটি অতি দুখ লগা কাহিনীলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এটা অতি দুখ লগা কাহিনী আলোচনা কৰিম, যিটো আমাৰ মেঘালয়ৰ চেৰাপুঞ্জীত অৱস্থিত নৌকালিকাই জলপ্ৰপাতৰ আঁৰৰ কাহিনী। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধু বান্ধৱীসকল, আজি আমি নৌকালিকাই ৱাটাৰফলছটোৰ বিষয়ে আলোচনা কৰিম, যিটো মেঘালয় ৰাজ্যৰ অন্তৰ্গত চেৰাপুঞ্জীত অৱস্থিত। এই নৌকালিকাই ৱাটাৰফলছটোৰ নামটো কেনেকৈ হ'ল তাৰ আঁৰত এটা অতি দুখ লগা কাহিনী আছে, যিটো আমি সকলোৱে জনাটো খুবেই দৰকাৰ। বন্ধু বান্ধৱীসকল, এসময়ত তাত এগৰাকী মহিলা বাস কৰিছিল আৰু সেই মহিলাগৰাকীৰ নাম আছিল কালিকাই। সেই গাঁওখনৰ নাম ৰংগিৰিত আৰু সেই গাঁওখন পাহাৰৰ বহুত ওপৰত অৱস্থিত আছিল। মোটামুটি 1115 ফুট উচ্চতাত অৱস্থিত আছিল। কালিকায়ে কম বয়সতে বিবাহপাশত আবদ্ধ হৈছিল আৰু এজনী ছোৱালীও হৈছিল। তেখেতৰ গিৰিয়েকে চাকৰি কৰিছিল আৰু তেওঁলোকে বহুত সুখেৰে জীৱন নিৰ্বাহ কৰিছিল। কিন্তু এদিন হঠাতে কালিকাৰ স্বামীৰ মৃত্যু হয় আৰু তেওঁ অকালতে বিধৱা হৈ পৰে। স্বামীৰ মৃত্যুৰ পিছত কালিকায়ে স্বামীৰ চাকৰিটো পায়। চাকৰি কৰিবৰ পৰা কালিকায়ে নিজৰ কণমানি ছোৱালীজনীক চোৱা চিতা কৰিবলৈ সময় নোপোৱা হ'ল। তেওঁ ডিউটিত থকা সময়ত ছোৱালীজনীক কাষৰ মানুহে চোৱা চিতা কৰিছিল। এদিনাখন গাঁৱৰ মহিলাবিলাকে কালিকাক দ্বিতীয় বিবাহ হ'বলৈ ক'লে আৰু বহুত জোৰ কৰিলে, বহুত বুজালে যে সেই কণমানি ছোৱালীজনীক দেউতাকৰ মৰম খুবেই প্ৰয়োজন। সকলোৰে কথামতে অৱশেষত কালিকাই দ্বিতীয় বিবাহ হ'বলৈ মান্তি হ'ল। কালিকাই ভাবিছিল যে তেওঁৰ দ্বিতীয় স্বামীয়ে কণমানি ছোৱালীজনীক বহুত মৰম কৰিব, নিজৰ দেউতাকৰ দৰে আদৰ কৰিব, তেওঁ নোহোৱা সময়ত ছোৱালীজনীক ভালদৰে প্ৰতিপালন কৰিব। কিন্তু কালিকাৰ দ্বিতীয় স্বামীয়ে ছোৱালীজনীক বহুত হিংসা কৰিছিল। মৰম কৰিব দূৰৰ কথা, কালিকাই মৰম কৰা দেখিলেও তেওঁ ঈৰ্ষা কৰিছিল। এদিনাখন কালিকাই দিনৰ দিনটো ডিউটি কৰি গধূলি ভাগৰি জুগৰি ঘৰলৈ আহিছিল আৰু সিদিনাখন তেওঁৰ বহুত ভোক লাগিছিল। ভাল লগা কথা এইটোৱে যে তেওঁৰ স্বামীয়ে তেওঁলৈ ধুনীয়াকৈ সুস্বাদু আহাৰ বনাই থৈ দিছে। বন্ধু বান্ধৱীসকল, ইয়াতে আৰম্ভ হয় আটাইতকৈ দুখ লগা ঘটনাটো, যিটো ঘটনাই বিশ্বজুৰি মানুহক কঁপাই তুলিছিল। হয়, সিদিনাখন তেওঁৰ স্বামীয়ে আচলতে তেওঁৰ ছোৱালীজনীক মাৰি কাটি কালিকাইৰ বাবে ৰান্ধি থৈ দিছিল আৰু ছোৱালীজনীৰ হাড়বিলাক কালিকাই ঘৰ আহি পোৱাৰ আগতেই জাবৰৰ লগত পেলাই দিছিল। কালিকাই কামৰ পৰা আহিয়েই ছোৱালীজনীৰ কথা সুধিছিল আৰু তেওঁৰ স্বামীয়ে ছোৱালীজনী কাষৰ মানুহৰ ঘৰত থকা বুলি কৈছিল। কালিকাইৰ বহুত ভোক লাগি থকাৰ বাবে দৌৰা দৌৰিকৈ ভাত খাবলৈ গৈছিল। ভাত খাই উঠি তামোল খাবলৈ ধৰোঁতে তামোলৰ টুকুৰিটোৰ কাষত কালিকাই সৰু আঙুলি এটা দেখা পাইছিল আৰু সেই আঙুলিটো তেওঁ নিজৰ ছোৱালীজনীৰ আঙুলি বুলি তৎক্ষণাত ধৰিব পাৰিছিল আৰু তেতিয়া তেওঁ নজনাকৈ কৰা ভুলৰ বাবে নিজকে ক্ষমা কৰিব নোৱাৰি চিঞৰি চিঞৰি দৌৰি ফুৰিছিল আৰু অৱশেষত দৌৰি দৌৰি পাহাৰৰ ওপৰৰ পৰা পৰি কালিকায়ে নিজৰ প্ৰাণ হেৰুৱাইছিল। এনেকৈ পাহাৰৰ পৰা জঁপিয়াই মৃত্যুবৰণ কৰা কালিকাইৰ নামেৰে সেই ঠাইতে অৱস্থিত জলপ্ৰপাতটোৰ নাম নৌকালিকাই ৰাখিছে। নৌকালিকাইৰ অৰ্থ হৈছে বন্ধু বান্ধৱীসকল কালিকাইৰ জাপ। ইয়াত নৌ শব্দতে জঁপিওৱা বুজাইছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই নিশ্চয় অলপ হ'লেও মন বেয়া লাগিছে। মোৰো বহুত বেয়া লাগিছে। এটা অতি অদ্ভুত দুখ লগা কাহিনী। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আগলৈকৈ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।